আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ নাগৰিককে মই অসমবাসী ৰাজ্যকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ৭৫ সংখ্যক গণৰাজ্য দিৱসত উপস্থিত সকলো ব্যক্তিকে আমি যিটো পৰ্বতযোৰা মহকুমাৰ অধীনত যি ৰাজহুৱাকৈ পতাকা উত্তোলনৰ যি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ, এই অনুষ্ঠানত যিসকল ব্যক্তি আহি অংশগ্ৰহণ কৰিছে বা ইয়াতে উপস্থিত আছে সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই যিসকল মহৰ্ষি ব্যক্তিয়ে স্বাধীনতাৰ যুঁজত যুঁজি ভাৰত পৰাধীনতাৰ পৰা মুক্ত কৰি ভাৰতবৰ্ষক এখন গণৰাজ্য দিৱস প্ৰতিষ্ঠাপনত সহায় কৰিলে, তেখেতসকল ব্যক্তিলৈ সেইসকল ব্যক্তিৰ আজি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, লগতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ পৰ্বতযোৰা মহকুমাটো যাতে সকলো নাগৰিকে সুখ শান্তি সম্প্ৰীতিৰে বসবাস কৰি থাকিব পাৰে, তাৰেই কামনা কৰিছোঁ। লগতে অসমৰ উন্নয়নমূলক যিবিলাক কাম কাজ চলি আছে, সকলোবিলাক কাম কাজৰ লগত পৰ্বতযোৰাবাসীৰ সকলোৰে যাতে কি হয় তাতে অংশগ্ৰহণ কৰিব পাৰে, তেখেতলোকেও তাৰ পৰা লাভান্বিত হ'ব পাৰে, এইখিনিয়ে মই কামনা কৰিছোঁ। তাকে কামনা কৰি আপোনালোক সদৌটোলৈকে পুনৰবাৰ ৭৫তম গণৰাজ্য দিৱস উপলক্ষে সকলোলৈকে শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোৰে মাজলৈকে সুখ শান্তি বিৰাজমান হৈ থাকক, সম্প্ৰীতি বিৰাজমান হৈ থাকক, এয়াই কামনা কৰিছোঁ। কৰিবলৈ অনুৰোধ জনোৱা হ'ল। पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा। कोई जगह नहीं, कहा था ना मैंने तुझे। घर की कण कण में बेटियों की निशानियां होती है। बेटी सिर्फ घर की ही नहीं, कायनात की रानियां होती है। ओ सब